নমস্কাৰ ওলাই আছো এয়া ঘপককে প্লেনিং হল মানে ভাবিছো শিৱৰাত্ৰি শিৱসাগৰ শিৱৰাত্ৰি পা আহোগে এবাৰ চাই আহোগে আৰু আজিলৈকে যেহেতু যোৱা নাই বহুত ওচৰতে ঘৰৰ পৰা বেছি দূৰ নহয় খুব বেছি আপোনাৰ 1-2 ঘণ্টা 1-1.5 ঘণ্টাৰ ৰাস্তা হয় কিন্তু আজিলৈকে ভাবিও যোৱা নাই তো ভাবিলো কি এবাৰ গৈ আহো চাই আহো আৰু মানে মোবাইলতে সদায় দেখি থাকো মোবাইলত দেখো তাত বোলে বহুত কিবা কিবি মেলা চেলা বহুত কিবা কিবি হয় আৰু তাতে মানে এনেওতো শিৱদৌললৈ যোৱাটো চাগেতো নহ'ব কাৰণ শিৱদৌললৈ যাবলৈ হ'লে বোলে তাত বহুত লাইন মানে আপুনি কৰিব লাগিব লাইন বহুত দীঘল লাইন হয় আৰু লাইনত লাগিহে গৈ পেলাই লাষ্টত মানে শিৱদৌলত গৈ পূজা কৰিব পাৰিব তো সেইটো কাৰণে ভবা নাই যে শিৱদৌললৈ যে যাব পাৰিম সেইটো বাৰু চাই লওঁ যদি পাৰোঁ আৰু এতিয়া ওলাই আছোঁ ভালকৈ ওলাই লওঁ তাৰপিছত যিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম আৰু এয়া ফাইনেলি ৰেডি হৈ গ'লোঁ 7:30 হ'ল এয়াৰ লগত মোৰ মাও আছে মাও পিছে আগতে গৈছে শিৱৰাত্ৰিলৈ মানে শিৱসাগৰ মইহে আজি ফাৰ্ষ্ট টাইম যাম আৰু চামগৈ আৰু এয়া আমি যাবলৈ ওলাইছোঁ ঘৰৰ পৰা শিৱসাগৰ অভিমুখে আৰু এফালে মুখৰ আমলখি এটা ভৰাই লৈছোঁ আমলখি ক'লা নিমখ অকণ দি এটাহে আছিলে আমলখি ক'লা নিমখ অকণমান দি খাই লৈছোঁ অলপ বমি চমি হ'ব পাৰে নহয় সেইটো কাৰণে খাই লৈছোঁ বাৰু আপোনালোকক দেখাই থাকিম দেই আপোনালোকে চাই থাকিব One hour later. গাইজ শিৱৰাত্ৰি শিৱসাগৰ আহি পেলাই ইয়াত অৱস্থা বেয়া মূৰ ঘূৰাই গাড়ীতে বহি আছোঁ মাহঁত গৈছে চাহ খাবলৈ আৰু এই প্ৰব্লেমটোৰ কাৰণে মানে ক'তো যাবলৈ নিবিচাৰোঁ কিন্তু আজি তথাপিও এক্সাইটমেণ্ট হৈ পেলাই আৰু আহিলোঁ ভাবিবলৈই নহ'লে তথাপিও মানে আমলখি এটা খাই আহিছিলোঁ নহয় আৰু এতিয়া গাটো ইমান বেয়াও লাগিছে মূৰ চুৰ ঘূৰাই গৈছে আৰু এই প্ৰব্লেমটো যে গাড়ীত উঠিলে মূৰ ঘূৰোৱা প্ৰব্লেমটো কাৰ আছে আপোনালোকে কমেণ্টত জনাবচোন দেই আৰু আমি এতিয়া জয়সাগৰ ক্ৰছ কৰি আহিলোঁ আৰু 3 কিলোমিটাৰমান আছে তো দোকানত এফালে বহি আছোঁ মানে দোকানত মাহঁত আছে হোটেলত আমিও যাম চাহ মানে ময়ো যাম লাল চাহ অকণকৈ খাই ল'ম তাৰপিছত আৰু গৈ থাকিম আৰু रुको जरा सबर करो লাল চাহ খাবলৈ আহিছোঁ লগত আছে গৰম গৰম চিঙাৰী আছে মা খাই আছে इतने तेजस्वी लोग हैं हमारे पास A few moments later. এয়া আমি পাই গ'লোহি শিৱসাগৰ দৌল অৱশ্যে পোৱাগেই নাই বাৰু মানে ইয়াতে শিৱদৌল চাৰিআলিৰ ওচৰৰ পৰা গাড়ী যাবলৈ দিয়া নাই নহয় পূৰা ন' পাৰ্কিং লগাই দিছে তো সেইকাৰণে আমিও গাড়ী ছাইডতে ৰখাই এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু এইফালে দেখিছোঁ ইয়াতে কিমানখিনি যে মানুহ আছে আৰু কিমান দোকান আগতেতো ঢেৰ আছে আৰু ইয়াতে মানে ইমান পৰিৱেশটো দেখি পেলাই মোৰ এনেকুৱা লাগিছে একদম পূৰা যোৰহাটৰ আমাৰ দুৰ্গা পূজাৰ ফিল্ডটো আহি গৈছে পিছে এতিয়া বেছিকৈ কথা কৈ নাথাকোঁ ইয়াৰ পৰিৱেশটো ময়ো নিজে উপভোগ কৰোঁ লগতে আপোনালোককো কৰাই থাকিম বাৰু তো আপোনালোকলৈ এটাই অনুৰোধ প্লিজ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব দেই ইয়াতে ভাওনা হৈ আছে মই স্পীডত দেখাই দিছোঁ প্রধান সমাজজাতি বুদ্ধ ব্ৰাহ্মণৰ হত্যা কৰিছে সকলে থকা সঁচাকৈ ইয়াতকৈ সুখৰ কথা ইয়াতকৈ আনন্দৰ কথা কি থাকিব পাৰে এগৰাকী ভাওনা অকণমান চাই ল'লোঁ আৰু এতিয়া আকৌ গৈ আছোঁ মন্দিৰৰ ফালে
চাইডৰ পৰা অলপ সৰু সৰু লাগিছিলে, এতিয়া এইটো চাইডলৈ দেখাম। এইটো চাইডৰ পৰা পূৰা ভালকৈ ডাঙৰকৈ আহিছে। এইটো কিমানটা ত্ৰিশূল আছে? ইফালে চাব লাগিব 1 2 3 4 5টা আছে মানে 5টা ত্ৰিশূল আছে। যিমান ওচৰলৈ গৈ থাকে সিমানে ডাঙৰ ডাঙৰ দেখা পায়। পূৰা ডাঙৰে বাৰু, এনেও ওচৰলৈ গৈ থাকিলে গম পায় আৰু কিমান মন্দিৰটো ডাঙৰ। এতিয়া মন্দিৰৰ চাৰিওফালটো আপোনালোকক দেখাম পৰিৱেশটো। অঁ, ছাতিটো ডিজাইনটো ছাতিৰ নিচিনা লাগিছে। এইজোপাটো একেই, এইজোপাটো চাওক হা। ইমান এটা শান্ত পৰিৱেশ, লগতে ইমান ধুনীয়াকে মানে চব ভালকে চলিছে, নিয়মত চলি আছে চব। আৰু আহি সঁচাকে ভাল লাগিছে। আৰু দেখাই আছে আপোনালোকে চাই থাকিব দেই। নাম গাবৰ বাবে বহুতো ভক্তপ্ৰাণ কৃষ্ণবৃন্দসকল আহিছে। সেয়েহে এইটো মন্দিৰৰ বেক চাইডটো নি বাৰু? সময় প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে এইটো বেলেগ মন্দিৰ, আজি অনুষ্ঠান থাকি বিষ্ণুদৌল। শেষ অ'কে, মুহূৰ্তলৈকে তো এইটো বিষ্ণুদৌল হয়। অংশগ্ৰহণ কৰি এইটো শ্ৰী সহায় শ্ৰী সহযোগ বিষ্ণুদৌল। কৰিব বুলি আশা ৰাখি আৰু এইটো মেইন আছিলে, এইটো শিৱদৌল। মহাদেৱৰ চৰণত আমি এভাগি সেৱা ল'ব বিচাৰিছোঁ। আজি এই তিথিতেই আমাৰো জন্মৰ কথাটো বহুত জানে। তোমার হেনু হবে হবে do
পৰিৱেশটো চাওকচোন আৰু ইমান চাফা চাফা এতিয়া ফটো মাৰিবলৈ ক'লে এতিয়া ফটো দুখনত মাৰি লওঁ A few moments later. এতিয়া আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু এয়া হৈছে মেলা এইটো হৈছে মেইন বস্তু बात तो सही है লাডু ভুল কৈছো এয়া লাডু লৈ ললো দেই কেনে
মানে চেল কেনেকুৱা হৈছে পুৰা ঠিকে আছে আপোনাক এয়া মানে কেতিয়াৰ পৰা দিছে দোকান এয়া কালিৰ পৰা আৰু কেইদিন থাকিব কাইলৈ অঁ এইটো কেলে খালি সেই গাড়ী চলাই যাব লাগিব আৰু পপকৰ্ন খোৱা লাগিছে এফালে পপকৰ্ন খোৱা লাগিছে পুৰা মই কিছুমান মুখত খাই ল'লো বাৰু বেছি কথা কৈ থকা নাই বেছি কথা কৈ আপোনালোকক ব'ৰ কৰি থকা নাই মাত্ৰ দেখাই গৈছোঁ চব ভালকৈ দাম বেছি কৈছা 30 টকা দিম 30 টকা বাপৰে এইফালে আছে নহয় আকৌ ইটো চাইডে আছে নহয় আজি শেষেই নহ'ব যেন লাগিছে ৰাতিপুৱাই যাব ভাল লাগিছে अभी मजा आएगा ना भिड़ो खारू पसंद হৈছে খাৰু কেইটামান লৈ লওঁ হা সদাল দিম বুলি কৈছিলে সদাল দিয়ক
এই ৰেটটো হেৰি छुरी जो खन के हाथ में এইফালে মেলা আছে যাবা নেকি এই নাযাওঁ হ'ব নাযাওঁ আজি যি দেখিছোঁ দোকান মেলা চাই থাকোঁতে যাব ৰাতিপুৱাই যাব আৰু গৈ থাকোঁতো যিমানখিনি চাব পাৰোঁ আৰু নহয় জানো আহিছোঁ আৰু ইমান বছৰৰ পিছত আহিছোঁ যেতিয়া যিমান দূৰ পাৰি গৈ থাকোঁ আৰু A few moments later. কি ক'ম আৰু ভাগৰি গৈছোঁ আইও শিৱসাগৰ শিৱৰাত্ৰি চাবলৈ আহি পেলাই ৰাস্তাই পাহৰি থাকিলোঁ গৈছিলোঁ যাওঁতে বেলেগ এফালে আহি উভতি আহিলোঁ বেলেগ এটা ফালে তাৰপিছত ৰাস্তা বিচাৰি পোৱা নাই আৰু গৈ পালোঁগৈ বেলেগ ক'ৰবাত তাৰপিছত টমটম ইয়াৰ যিবিলাক বেটেৰী ৰিক্সা ভাড়া লৈ আহি ঘূৰি মানে পৰুৱাই পালে বুলি যে কয় তেনেকুৱা নিচিনা হৈছে শিৱৰাত্ৰি চাবলৈ আহি পেলাই তাৰপিছত এতিয়া লাষ্টত গৈ ঘূৰি গাড়ীখন পালোঁ এবাৰতো ভাবিলোঁ গাড়ীয়ে চুৰে হৈ গ'ল নেকি এতিয়া গৈ আছোঁ মাটো খঙে উঠি গৈছে এইকণতে আছে বুলি কৈছে বাৰু মাক উঠাই লওঁ গালি দিব পাৰে নহয় এইকণতে দেখাওঁ আৰু 2 hours later. এয়া ফাইনেলি ঘৰ পালোহি একদম অৱস্থা বেয়া হৈ আহিছে আৰু বেছিকৈ একো কৈ নাথাকোঁ আপোনালোকলৈ বুলি ভিডিঅ'টো আগবঢ়ালোঁ কেনেকুৱা পালে কমেণ্টত জনাব